নমস্কাৰ সময় এতিয়া প্ৰায় নিশা 12 বাজিছে আৰু মই এতিয়ালৈকে বনোৱা ভিডিঅ'বিলাকৰ ভিতৰতে যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আজি আপোনালোকৰ সন্মুখত আহিছোঁ। এই ভিডিঅ'টো এই কাৰণে তাৎপৰ্যপূৰ্ণ কাৰণ ইয়াৰে প্ৰথম কেছটো অসমত ডিটেক্ট হোৱা বুলি খবৰ আহিছে আৰু নৰ্থ ইণ্ডিয়াৰ ভালেকেইখন ৰাজ্যত এই সংহাৰী ৰূপ লোৱা বুলিও আমি খবৰ পাইছোঁ। ভিডিঅ'টো বনাইছোঁ মই ব্লেক ফাংগাছ বা মিউকৰ মাইকোচিছৰ ওপৰত। গতিকে প্ৰথমে আমি জানিব লাগিব মিউকৰ মাইকোচিছ হয় কি। মিউকৰ মাইকোচিছ এনেকুৱা এটা ফাংগেল ইনফেকশ্যন। ফাংগাছ মানে কি, যেনেদৰে আমাৰ বেক্টেৰিয়া ভাইৰাছ থাকে ঠিক তেনেদৰে ফাংগাছ মাইক্ৰ' অৰ্গেনিজম কিছুমান থাকে আৰু মিউকৰ মাইকোচিছ এনেকুৱা এটা ইনফেকশ্যন যিটো মিউকৰ নামৰ ফাংগাছটো সংঘটিত কৰে। তো এতিয়া মিউকৰ মাইকোচিছ কেনেধৰণে হয়। মিউকৰ মাইকোচিছ হয় যদি এই মিউকৰ নামৰ ফাংগাছটোৰ স্প'ৰ্ছ ইনহেল কৰা যায় বা কিছুমান আমাৰ শৰীৰত কাটছ থাকে, সেই কাটবিলাকৰ জৰিয়তে ফাংগাছটো সোমায়। এতিয়া কথাটো হ'ল আমি সকলোৱেতো প্ৰিডিস্প'জ বা হোৱাৰ সম্ভাৱনা নাথাকে সকলোৰে, তো কাৰ হোৱাৰ সম্ভাৱনা প্ৰচুৰ থাকে। গতিকে যিবিলাক পেচেণ্টৰ আনকণ্ট্ৰল ডায়েবেটিছ থাকে, স্পেচিয়েলি ডায়েবেটিক কিটোএচিডোচিছ থকা পেচেণ্টবিলাকৰ, তাৰপিছত HIV পেচেণ্টবিলাকৰ বা আপোনাৰ প্ৰলং সময় এটা দীৰ্ঘকালীন সময় ICUত থকা পেচেণ্টবিলাকৰ, মাল নিউট্ৰিশ্যন থকা পেচেণ্টবিলাকৰ বা ট্ৰমা থকা পেচেণ্টবিলাকৰ, ক'ৰবাত কাট বা তেনেকুৱা ট্ৰমা যদি থাকে শৰীৰত, তেনেকুৱা থকা পেচেণ্টবিলাকৰ মিউকৰ মাইকোচিছ হোৱা চান্স অধিক থাকে। গতিকে আমিনো কেনেকৈ গম পাম মিউকৰ মাইকোচিছ হোৱা লক্ষণবিলাক কি কি। লক্ষণ হ'ব পাৰে নেজেল ব্লকেজ, নাক ব্লক থাকিব পাৰে, এই ৰিজনবিলাকৰ ওপৰত পেইন থাকিব পাৰে, চকুৰে দেখাত অসুবিধা হ'ব পাৰে, জ্বৰ উঠিব পাৰে, হেডেক থাকিব পাৰে, মূৰৰ বিষ হ'ব পাৰে বা কফ ওলাব পাৰে, তাত তেজ ওলাব পাৰে, দাঁতবিলাক লুজ হ'ব পাৰে, দাঁতৰ বিষ হ'ব পাৰে বা ক'লা পৰিব পাৰে, স্কিনটো ব্লেক ডিছকালাৰেশ্যন হ'ব পাৰে। এইবিলাক হ'ল আমি লক্ষণ যিবিলাক আমি মিউকৰ মাইকোচিছ হোৱা পেচেণ্টত দেখা পাব পাৰোঁ। ডায়েগনচিছ কৰিবৰ কাৰণে স্ক্ৰেপিং ল'ব পাৰে KOH চলিউশ্যনৰ সহায়ত। তাৰপিছত আপোনাৰ আমাৰ নেজেল কিছুমান সোৱাব ল'ব পাৰে বা ফাংগেল কালচাৰ বা এই ৰিজনবিলাকৰ CT MRI এইবিলাক কৰি ডায়েগনচিছ কৰিব পাৰে। এতিয়া আটাইতকৈ দৰকাৰী কথাটো হ'ল আমি কেনেদৰে ইয়াক প্ৰিভেণ্ট কৰিম। প্ৰিভেনশ্যনৰ কথা ক'বলৈ গ'লে পোনপ্ৰথমতে আমি ডায়েবেটিছ কণ্ট্ৰলত ৰাখিব লাগিব। তাৰ দ্বিতীয়টো কথা হ'ল যে আমি ষ্টেৰইড যেনি তেনি ইউজ কৰিব নালাগিব। বিভিন্ন গাঁও অঞ্চলত বা চহৰ অঞ্চলতো দেখা যায় যে ডক্তৰৰ পৰামৰ্শ নোহোৱাকৈ পেচেণ্টে ষ্টেৰইডছ থেৰাপি লয় বা ষ্টেৰইডছ ইউজ কৰে, সেইটো বন্ধ কৰিব লাগিব। ডায়েবেটিছ কণ্ট্ৰলত ৰাখিব লাগিব। আৰু আমি যে দেখা পাওঁ অক্সিজেন যেতিয়া চলি থাকে, এটা হিউমিডিফায়াৰ থাকে, পানীৰ বাবল তাত চলি থাকে, সেই হিউমিডিফায়াৰটোত ভৰোৱা পানীখিনি ডিষ্টিল্ড ৱাটাৰ বা ষ্টেৰাইল ৱাটাৰ হ'ব লাগিব। গতিকে মিনাৰেল ৱাটাৰ বা টেপৰ ৱাটাৰ ব্যৱহাৰ কৰিলে এই মিউকৰ মাইকোচিছৰ হোৱা সম্ভাৱনা অধিক দেখা যায়। গতিকে মিউকৰ মাইকোচিছৰ ট্ৰিটমেণ্ট হিচাপে গাইডলাইন হিচাপে আজি আমাৰ অসম চৰকাৰেও পাব্লিছ কৰিছে, এইমছৰ ফালৰ পৰাও পাব্লিছ কৰিছে। গতিকে আমি লাইপ'জ'মেল এম্ফ'টেৰিচিন B বা এম্ফ'টেৰিচিন B ব্যৱহাৰ কৰোঁ বা যাক কণ্ট্ৰা ইণ্ডিকেটেড থাকে তাক আমি এণ্টিফাংগেল প্ৰচাকুনাজল ব্যৱহাৰ কৰোঁ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মিউকৰ মাইকোচিছৰ বিষয়ে সামূহিক ধাৰণা আপোনালোকে পালে বুলি মই আশা কৰিলোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অধিক মানুহে মিউকৰ মাইকোচিছৰ বিষয়ে বা ব্লেক ফাংগাছৰ বিষয়ে ভালদৰে জানিব পাৰে। ধন্যবাদ।